মৰ্নিং বন্ধু বান্ধৱীসকল, মই পূৰ্ণিমা গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজিলৈ আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। এতিয়া ৰাতিপুৱাৰ ভাগৰ গোটেইখিনি কাম কৰা হৈ গৈছে মোৰ। ৰাতিপুৱা গা পা ধুই চাকি বন্তি দিয়া হৈ গৈছে আৰু এতিয়া মই বনাম চাহ মোৰ পতিদেৱ মানে মোৰ হাজবেণ্ডৰ বাবে। আৰু চাহৰ লগত কি বনাম চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকক জনাওঁ আজি মই বহুত হেপী, কাৰণ মই আজি মোৰ বা এজনী ঘৰলৈ যাম। সেইজনী বা ঘৰলৈ যাম যিজনী বাক মই আজিলৈকে লগ পোৱা নাই, মোবাইলৰ চিনাকি বাজনী। আৰু সেইজনী বা কোন ক'ত থাকে আপোনালোকক দেখাই আছোঁ, মোৰ লগত চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই যাম চাহ বনাবলৈ। আৰু মই এতিয়া দোকানলৈ গৈ আছোঁ আৰু এয়া আমাৰ ঘৰৰ পৰা ওলাই আমাৰ ঘৰৰ কাষৰে এখন চেণ্টাৰ। আৰু এইখন দোকানৰ পৰা মই এতিয়া আনিম মুড়ি, চাহৰ লগত খাবলৈ মুড়ি আনিম। আৰু এয়া লৈ আহিছোঁ মই মুড়ি, আৰু এইখিনি মুড়ি মই এতিয়া ভাজিম। আৰু ভাজিবৰ বাবে পিঁয়াজ জলকীয়া কাটি থৈছোঁ আৰু লগত আছে নৰসিংহৰ পাত। এনেদৰে মুড়ি ভাজি খোৱাৰ মজাই বেলেগ। আপোনালোকে এবাৰ খাই চাবচোন, খাই জনাব কেনে লাগে। হয়তো বহুতেই খাইছেই, তথাপি এবাৰ নোখোৱাবোৰেও খাই চাব। তেল গৰম হৈ গৈছে মোৰ, এয়া দিছোঁ মই পিঁয়াজ জলকীয়া আৰু এয়া দিছোঁ নৰসিংহৰ পাত। সেইখিনি অলপ ভাজি ল'ম। এইখিনি ভাজা হৈ গৈছে মোৰ, আৰু এতিয়া দিছোঁ মুড়ি আৰু লগতে দিছোঁ অকণমান নিমখ। আৰু এই চাহ উতলি আছে, চাহ আৰু মুড়ি পুৰা ৰেডি হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছিলে মোক গাখীৰ চাহ বনোৱা, কিন্তু মই লৈছোঁ লাল চাহ, কাৰণ মই গাখীৰ নাখাওঁ, গতিকে মই গাখীৰ চাহও খাই বেয়া পাওঁ। আৰু সেয়া গাখীৰ চাহ মই মা আৰু মোৰ হাজবেণ্ডৰ বাবে বনাইছিলোঁ। মই এতিয়া গৈ আছোঁ বাজনী ঘৰলৈ, আৰু এই লগত আছে মোৰ মানুহজনে বাইক চলাই আছে। আৰু আন্ধাৰৰ বাবে আপোনালোকে গোটেইখিনি দেখাব নোৱাৰিম। এতিয়া বাজিছে 6টা এতিয়ালৈকে বজা নাই, কিন্তু 3 মিনিট বাকী আছে, এতিয়া 6টা বাজিব। আমি একেবাৰে বাগানৰ মাজে মাজে গৈ আছোঁ, মানুহ এজনো নাই ৰাস্তাত, ভয় লাগিছে অলপ। চাৰিওফালে বাগান, মাজৰ ৰাস্তা আৰু আমি। এতিয়া মই আহি পালোঁ মোৰ বাজনী ঘৰলৈ। এইজনী মোৰ বা। হাই, বহুত ভাল লাগিল। পূৰ্ণিমা মোৰ কিউট ভণ্টিজনী আহিল আজি। থেংক ইউ। আৰু এই আমাৰ ধুনুমণি চোৱা মাইনাই ফালে মোৰ ভাগিনজনীলৈ কাপোৰ আনিছোঁ। এইযোৰ কাপোৰ ভাল লাগিছেনে? কাপোৰযোৰ বহুত ভাল আছে ন ধুনু, পিন্ধিলে আৰু ভাল হ'ব। আৰু বহুত দিনৰ মূৰত চিনাকি, আজি ভাল পালোঁ, আজি লগ পালোঁ আমি। কেনেকৈ কি হ'ল? এইটো গিফ্ট দিছে মোৰ বাজনীয়ে। থেংক ইউ, বহুত ধুনীয়া লাগিছে, বহুত মৰম লাগিছে। থেংক ইউ। কিন্তু বহুত মৰমৰ গিফ্ট। থেংক ইউ। আপোনালোকে দেখিলে নহয় মোৰ বাজনী কিমান মৰম লগা। আচলতে তাই মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ হয়। আৰু তাই মোক প্ৰথম ফেচবুকত মেছেজ কৰিছিল ভণ্টি বুলি, আৰু এতিয়াও তাই মোক মনৰ পৰা পুৰা ভণ্টি বুলি মানে, আৰু ময়ো তাইক বা বুলিয়ে মানো। আৰু প্ৰায় এবছৰমানৰ পৰাই আমাৰ চিনাকি, কিন্তু আজি প্ৰথম লগ পাইছোঁ। আমাৰ ওচৰতে ঘৰ, বেছি দূৰ নহয় আমাৰ পৰা। আৰু তাইক আজি লগ পাই মোৰ বহুতেই ভাল লাগিছে। আচলতে কথা কি জানেনে, মানুহৰ মনটো ভাল হ'ব লাগে। আচলতে মন ভালে থাকিলে আমি অচিনাকি মানুহকো একেবাৰে আপোন কৰি ল'ব পাৰোঁ। এতিয়া আমাৰ দুজনীৰে মাজত এটা মিঠা সম্পৰ্ক, এটা গম্ভীৰ সম্পৰ্ক গঢ়ি উঠিছে। আৰু তাই মোক গিফ্ট দিছে, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইটো চাওকচোন। আৰু এইটো দিছে, বহুত মৰম লগা। থেংক ইউ মুনুবা। অ'কে বন্ধু বান্ধৱীসকল, আজিৰ বাবে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। বাই বাই।